welcome to Hogwarts! Hello বন্ধুসকল, আজি মই আপোনালোকৰ সন্মুখত লৈ আহিছো এটা স্পেচিয়েল ৰিৱাইণ্ড ভিডিঅ'। এই ৰিৱাইণ্ড ভিডিঅ'টো সেইসকল অসমীয়া ইউটিউবাৰৰ কাৰণে যিসকলে দিনে নিশাই কষ্ট কৰি আমাক ধুনীয়া ধুনীয়া ভিডিঅ' উপহাৰ কৰি আহিছে। ইমান দিনে ধুনীয়া ধুনীয়া ভিডিঅ' উপহাৰ দিয়াৰ বাবে সেইসকল ইউটিউবাৰক ধন্যবাদ জনাইছো। বলক এতিয়া আমাৰ ভিডিঅ'টো আৰম্ভ কৰো। Let's rewind. अरे थोड़ा आराम से। হে দোস্ত মোৰ এটা বন্ধু আছে, তাৰ নাম হৈছে বিকাশ, আৰু সি মোক এটা তালা দিলে। এইটো তালা খুব ভাল লাগে। এইটো তালা চাবি তাবি নাই, জাষ্ট নাম্বাৰ কিছুমান লগাই মিলাই খুলিব পাৰি। কিন্তু যেতিয়া সি মোক এই তালাটোৰ ৰহস্য ক'লে মোৰ বেছি ভাল লাগি গ'ল। এইটো এনে ফুৰ্তিতে লোৱা তালা নহয় যে চাবি তাবি নাই এনে ফুৰ্তিতে লৈ থাকিব পাৰোঁ, তেনেকুৱা নহয়। এই তালাটোৰ আছে বহুত ৰহস্য, আৰু সেই ৰহস্যবিলাক আপোনালোকক ক'বলৈ চেষ্টা কৰিম, বুজাবলৈ চেষ্টা কৰিম, জনাবলৈ চেষ্টা কৰিম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এই তালাটোৰ ওপৰত। নমস্কাৰ শ্ৰদ্ধাৰ মোৰ মৰমৰ ৰাইজসকল, আপোনালোক সকলোৱে গম পাইছে এইবাৰ আমাৰ মহধৰা পঞ্চায়তত সভানেত্ৰী পদত মই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ওলাইছোঁ, আৰু মোৰ প্ৰতীক চিহ্নটো হৈছে পৰুৱাৰ ছবি। আপোনালোক সকলোৱে জানে যে পৰুৱাই সামান্য বস্তু এটা পালেও অকলে নাখায়, কেতিয়াও সদায় ভগাই খায়। আৰু ময়ো আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ, মই যদি কিবা এটা পাওঁ আপোনালোককো দিবলৈ চেষ্টা কৰিম। গতিকে মই আশা কৰোঁ আপোনালোকৰ বহুমূলীয়া ভোটটো মোক দি যাতে জয়যুক্ত কৰে। লাইফটো বৰ বোৰ হৈ গৈছি ন? হৈ আই গৰু গাখীৰ নেতে চৰেও দিমে নেতে, লাইফ ইজ অল এবাউট বোৰ। হা কিবা কৰো দে। গেম খেলাও দে এটা, আমি ইয়াতে বহি বহি। কি খেলবি? আন্তাক্ষৰী খেলাও। আন্তাক্ষৰী সেইগিলা সৰু ছোৱালী খেলো, কে বেলেগ ভাব। 5 গুটি খেলাও, এংকা এংকা দেজি কে বেলেগ। এক মিনিট, মোৰ এটা মনত আহিছে। দে তই ভাব দে। এটা কাম কৰো, কি হাতত এটা কাঠ ডাঙৰ বেছি পাই যায় চাওঁতে। দে বঢ়িয়া। এইটো খেলাম দে। মই আগে মাৰো দেই। দে মাৰ ঠাণ্ডাটো সৰু হৈছি, মই চাবি। ঐ তই এগিলাখান কিয় খাই থাকা? খাবা ভাল লাগে খাও। তই এগিলা সদায় খা নেকি? মই দিনত কমেও 4 পেকেট খাও। কি 4 পেকেট? তই এগিলা খোৱাৰ নামত দিনটোত কেই টকা খৰচ কৰা? 1 পেকেটৰ দাম 5 টকা। 4 পেকেটৰ দাম দিনটোত যায় 20 টকা। তই 5 বছৰৰ পৰা খাই আছা ন? 1 বছৰত তই 7,000 কে খৰচ কৰা। 5 বছৰত তোৰ কিমান টকা খৰচ হ'ল জানা না? 35-40 হাজাৰ মান গৈছি। গৰু তই 5 বছৰত ইগলাখান খাই পেলাই 40,000 টকা নষ্ট কৰলি। তাত থাকি তই দুগুণ এখন স্কুটি ল'ব পাৰলি হয়। তই কেপি খাৱা? নাখাও। তামোল খাবা? নাখাও। আৰু বেলেগ বস্তু নাখা? নাখাও তো। শিখৰ নাখা? নাখাও তো। মই তোৰ দৰে নহয় না। বিমল নাখা? নাখাও। মদ নাখা? মই মদ খাবাক লাগি মই তোৰ দৰে মানুহ নহয়, বুজছা? তই এগলাৰ নামত 1 টকাও খৰচ কৰা নাই? কৰা নাই। যাচোন তোৰ স্কুটিখন লৈ আহ, মই চাওঁ। Hey, what's up guys? Morobi আৰু আপুনি চাইছে অসমৰ একমাত্ৰ লাভ এণ্ড ৰিলেশ্যনশ্বিপ চেনেল লাইফ ইন 4G। গাইজ আজি কথা পাতিম ভালপোৱা মানুহজনৰ ওঠত কিছ কৰিলে আমাৰ কি কি লাভ হয়। গাইজ আমি আমাৰ ভালপোৱা মানুহজনৰ প্ৰতি বিভিন্ন ধৰণে আমাৰ ভালপোৱা প্ৰকাশ কৰিব বিচাৰোঁ। তাৰ চকুত চকু ৰাখি, তাৰ শৰীৰত মৰম ভালপোৱাৰ স্পৰ্শ কৰি। এতিয়া মই আপোনাৰ হাতত এটা বস্তু দিম, ভাবি থাকা দেই। যোনটো বস্তু আছে সেইটো ভাবি থাকা দেই। যোনটো বস্তু ভাবি আছে, এটা আপোনাৰ হাতত এটা বস্তু দিম, সেইটো বস্তু ভয় খাব নালাগে, একো হাৰ্মফুল নহয়। এইটো লওক আৰু সেইখন নানিব। মই যেতিয়া 3 লৈকে কাউণ্ট কৰিম, তেতিয়া আপুনি এইখন বেনখন গুচাই দিলে হৈ গ'ল চকুৰ পৰা, ঠিক আছে? আফটাৰ কাউণ্টিং অন 3, অ'কে? ৱেইট, আপুনি গোটেই ভাবি থাকক, কনচেনট্ৰেট কৰি থাকক সেইটো বস্তু কি, আপুনি যোনটো বস্তু লাগে। 1, 2, 3 আপুনি খুলি দিয়ক।
থাম্বনেইল দেখিলে একো ডাঙৰ কাম কৰা নাই আসলে 10 মাহত 6খন দেশ ফুৰি আহিলো বহুতে সোধে কি আপুনি টকা ক'ত পালে বা কি চাকৰি কৰে তেওঁ হেনো টকা নাই যাবলৈ বিদেশ ভ্ৰমণ কৰিবলৈ বহুতে কয় কি টকা আছে সময় নাই কিন্তু আজি মই এটা সেমি গভৰ্ণমেণ্ট চাকৰি কৰা সত্ত্বেও 10 মাহত 6খন দেশ ফুৰিবলৈ সময় পালো ক'ত কেনেদৰে মেনেজ কৰিলো আৰু বহুতে কয় তেওঁ হেনো টকা আছে সময় আছে কিন্তু লগ নাই বা সংগ নাই কিন্তু আজি মই কম কি কিদৰে মই 6খন দেশ অকলে ফুৰিলো অৰ্থাৎ সংগ বা লগ নিবিচাৰি মই গলো বা সাহস পালো ক'ত আৰু বহুতে কয় কি তেওঁ হেনো ইংলিশ নাজানে যাবলৈ অসুবিধা হয় কিন্তু মই আজি কম কি ইংলিশ নজনা মানুহে কেনেদৰে এখন বিদেশ ভ্ৰমণ কৰিব পাৰে মই ইংলিশ জানো কিন্তু কিদৰে আপুনি ফুৰিব পাৰিব সকলোৰ বিষয়ে বিতংভাৱে ক'বলৈ ওলাইছো আশা কৰিছো এই ভিডিওটো ভাল পাব গতিকে আহক ভিডিওটো আৰম্ভ কৰো হাই ফ্ৰেণ্ডছ ৱেলকাম টু Assamese Mixture আপোনালোকৰ মই সীমাহীন মেছেজ পাইছোঁ ইনষ্টাগ্ৰামত কমেণ্টত মোৰ ইউটিউব চেনেলত বা সকলোতে চাৰিওফালে যে আপোনাৰ বিষয়ে জানিব বিচাৰোঁ বা আপুনি প্লিজ কুৱেশ্যন এণ্ড এনচাৰ ৰাউণ্ড এটা ৰাখক মাজে মাজে কুৱেশ্যন এণ্ড এনচাৰ আমাৰ দি থাকিব চ' মই এতিয়া আৰম্ভ কৰিছোঁ জৰ্ণা দেৱীয়ে সুধিছে ভূখণ্ডা তোমাৰ প্ৰথম প্ৰেম কেতিয়া হৈছিল এণ্ড তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে এণ্ড তুমি ক'ত থকা আৰু বহুত কিবা কিবি দীঘল সুধিছে এণ্ড তুমি পঢ়ি আছা নে কি বা কৰিছা কিবা কিবি সুধিছে চ' জৰ্ণা দেৱী ধন্যবাদ প্ৰথম প্ৰশ্নটো হ'ল যে মোৰ প্ৰথম প্ৰেম যদি চিৰিয়াছলি প্ৰেমৰ কথা স্কুল কলেজ বা সৰু থাকোঁতে একেবাৰে সেইটো বেলেগ কথা কিন্তু প্ৰথম প্ৰেমৰ যদি কথা আহে তেতিয়া 2007ত মোৰ প্ৰথম প্ৰেম হৈছিলে আৰু মোৰ প্ৰেমটো মোটামুটি 4-5 বছৰমান সেই প্ৰেম চলিছিলে 4-5 বছৰমান কিন্তু দুৰ্ভাগ্যৱশতভাৱে 5 বছৰমান পিছত বিশেষ কাৰণত সেই প্ৰেমটো ভাঙি গৈছিলে ব্ৰেকআপ হৈছিলে আৰু কিয় ব্ৰেকআপ হৈছিলে কি হৈছে এতিয়া মই বেছি ক'ব নোৱাৰিম চ' সেইটোৱে আৰু মই ৰমানী চাম আৰু আজি বিখাৰীয়ে ডমিনছৰ পৰা পিজ্জা অৰ্ডাৰ দিছে চ' ডেলিভাৰী বয়ৰ ৰিয়েকশ্যনটো চাওক আপোনাৰ তাত কাৰ্ড ছেভ হ'বনে কাৰ্ড চলটো নহ'ব কিয় 10 টকামান আৰু লাগিব নেকি ৰাখি দিয়ক আপোনাৰ টিপ আপোনাৰ পিছত আপোনাৰ মোবাইলৰ এটা ফিডবেক লিংক আহিব যদি মোৰ ছাৰ্ভিচে ভাল লাগিছে আপুনি ফিডবেক আপুনি বহক ইয়াতে খাই যাওক মোৰ লগত পিজ্জা খাওক বহক একেলগে খাওঁ ড্ৰেছত খাব নোৱাৰি ড্ৰেছ খুলি কি হে আপুনি কি ননসেন্স নেকি মই কি ৰিক্সা এইখন ভালদৰে কথা ক'ব অলপ সৰি বেবি ৰং নাম্বাৰ নচলব আপোনাক মোৰ ভাল লগা নাই মানে পচন্দ লগা নাই আপুনি বেলেগ এখনত চাওক যাওক কি বকি আছ তই পাগল নেকি পাগল চে ইয়াদ আয়া ইমান দিন মোৰ ডাউট আছিল আজি কনফাৰ্ম হৈ গ'ল Hold me close till I get up Time is barely on our side I don't wanna waste what's left The storms we chase are leading us And love is all we'll ever try YouTube Rewind with Motivation স্পেচিয়েল সাৰপ্ৰাইজ হম অসমীয়া ইউটিউব ষ্টাৰসকলক যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কমেন্ট শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ